আমাৰ মানে কেৰেলালৈ আহি সম্পূৰ্ণ ফেন লগাই নহ'ল। এতিয়া আমি আজি ৰাতিটোৰ কাৰণে এখন হোটেল ল'বলগীয়া হ'ল। এতিয়া এইখন হোটেলতে আমি এতিয়া থাকিব লাগিব। আপোনালোকক দেখুৱাই আছোঁ এইখন হোটেলত মানে এক ৰাতিৰ কাৰণে 1800 টকা লৈছে। 1800 এক ৰাতিৰ কাৰণে। এখন বিচনা চিট আৰু এটা চেয়াৰ। আজি ৰাতিটো আৰু কটাই কৰি যাওঁ। কালিলৈ আমি আকৌ বেংগলোৰ ৰাওনা হ'ম। টিভি চাওঁ হ'লে টিভিও আছে এই বিচনাতে পৰি যাওঁ। ৰাতিটো এনেকৈ শুই কৰি আকৌ ৰাতিপুৱা আমাৰ কামটো কৰি আৰু গধূলি সময়ত আকৌ মানে চুপাৰত উঠি আৰু বেংগলোৰ ৰাওনা। এইটো হৈ গ'ল লেট্ৰিনটোত দেখুৱাই দিছোঁ আপোনালোকক। লেট্ৰিনটো বহল গাঁও ধুলোঁ, গা ধুই কৰি চোলাটো ইয়াত মেলি দিছোঁ। এতিয়া শুকাব, ৰাতিপুৱা বান্ধি খুন্দি লৈ যাব হোটেলত। কেৰেলা হ'ল কেৰেলা এইডোখৰ আমি এইখিনিতে ওচৰতে হোটেল এখন লৈ পেলাই ইয়াতে আছোঁ এতিয়া বৰ্তমান। এইখনে আছিলে হোটেলখন, আমি থকা হোটেলখন এইখনে আছিলে। চাওকচোন কি কষ্টৰে আমি এতিয়া ফেন ইমান ওখত লগাইছোঁ নহয়। বাপৰ জনমতো মানে এনেকুৱা ফেন লগাই পোৱা নাই, কিন্তু কিমান কষ্টৰে আমি ইমান কষ্ট কৰি পেলাই মানে 3-4টা মানুহ দৰকাৰ হৈছে। কিমান কষ্টৰে আমি ফেন লগাই আছোঁ। চব কি জইন দি পেলাই আমি ফেনবিলাক লগাবলগীয়া হৈছে। চবচোন একদম ফেনৰ পাখিবিলাক কি কষ্টৰে একদম লগাবলগীয়া হৈছে ইয়াত উঠি পেলাই। ইফালে এই ফেনবিলাকৰ হাৱা চাৱা নাপায়, কি মূৰাটোৰ কাৰণে মানে এই ইমান ওখ কৰি পেলাই লৈ লৈছে একোডাল আমি গমেই নাপাওঁ। ইয়াত মানে ফেনবিলাক ষ্টাইলৰ কাৰণেহে লয়, অন্য হাৱাৰ কাৰণে নলয় মানে। কিমান কষ্ট হৈছে আমাৰ। এতিয়া হোটেলত আহি গ'লেও ভাত খাবলৈ, আমাৰ ফেন লগাই সম্পূৰ্ণ হোৱা নাই। আৰু এখন লগাবলৈ আছে, সেইখন লগাই হ'লে আমি আৰু গধূলি ছুটি ল'ব পাৰিম। এতিয়া হোটেলত আহি গ'লোঁ, ভোক লাগি গ'ল, খাই লওঁ। আহি গ'ল আমাৰ খানা। সেয়া আজি জিতু ভাই আজি অলপ খানাটো বেলেগ চিষ্টেমত লৈ লৈছোঁ। মাছ লৈ লৈছোঁ আজি, মাছ কি মোটা মোটা ভাত। আজি মানে মাছ লৈ ল'লোতো, চাউলটো আজি বেলেগ হৈ গ'ল। মোটা মোটা ভাত 8টা আইটেম আছিলে, এতিয়া খাই হ'ল। লাষ্টত আমি জুচ লৈ লৈছোঁ। জুচ এগিলাচ মাৰি আৰু ইয়াৰ পৰা বিদায় ল'ম। নেক্সট ভাত খাই আহি কামত লাগি গ'লে দেখিছে নাই যিটো ভাত মানে কষ্ট কাম কৰি আছে। কিমান কষ্ট কৰি আমি ফেন লগাবলগীয়া আছে, ওপৰত কাটিবলগীয়া আছে, কৰিবলগীয়া হৈছে। আমাৰ এতিয়া সম্পূৰ্ণ 2খন ফেন লগাই হৈ গ'ল। একদম বহুত কষ্টই মষ্টই মানে 2খন মানে ফেন লগালোঁ। আৰু ফেন লগায়ো হৈছে। এয়া মালিকনীও আহি পাই গৈছেহি। মানে বহুত ওখৰটো একদম আমাৰ মানে বহুত কষ্ট হ'ল। এই 2খন ফেনৰ কাৰণে আমাৰ মানে পুৰা একদিন লাগি গ'ল। কিবা ঘৰটো তাজমহল ষ্টাইলৰ বনাইছে, মানে মুছলিম মানুহতে তাজমহল। ফেন বাই টাটা, এই ঘৰৰ পৰা টাটা কৰিলোঁ আৰু আমি এতিয়া গৈ আছোঁ। এতিয়া এখন ফেন লগাই কৰি আমি এতিয়া গৈ আছোঁ। এতিয়া আমাৰ চুপাৰ আছে 7টা বজাত, আকৌ বেংগলোৰ মানুহ কাম কৰিব বাঢ়ি আছোঁ। এই ঘৰৰ পৰা আমি টাটা বাই। এয়া আমি এতিয়া বৰ্তমান চুপাৰত উঠিলোহি, তো আৰামছে শুই লৈছোঁ। হ'লেও জিতু ভাই শুই আছে। এতিয়া বেংগলোৰ, এতিয়া কেৰেলাৰ পৰা বেংগলোৰ আমি বাই কৰি আছোঁ। এইখনে চুপাৰখন। আহোঁতেও সেইখন আছিলে বেলেগ, এতিয়াখনো অকণমান বেলেগ টাইপৰ। চুপাৰকেইখন হৈ গ'ল
2 মহলীয়া। এয়া এতিয়া কেৰেলা বাই বাই কৰি আমি বেংগলোৰ গৈ আছোঁ।